আজি এই ডেমুগুৰি গাঁৱত শতাধিক পৰিয়ালে কংগ্ৰেছত যোগদান কৰিলে, কি ক'ব? হয়, হয়তো ভালেই লাগিছে ইয়াতে আহি। আমাৰ যুৱ কংগ্ৰেছৰ চিৰাং জিলাৰ সভাপতি অবিনাশ ব্ৰহ্মৰ নেতৃত্বত আজি ইয়াতে আমি ডেমুগুৰি বুলি কয় এইখিনি জেগা, ডেমুগুৰিত আমি জইনিং প্ৰগ্ৰাম ৰাখিছিলে। ইয়াতে শতাধিক মানুহে BPF কৰ্মী আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আপোনালোকে কেনে প্ৰস্তুতি মানস চেচনৰ বাবে? মানস চেচনৰ আমাৰ প্ৰস্তুতিটো আমি এটা হেৰি লৈছো। আমি যিহেতু ইয়াতে আমাৰ মানস চেচনত আমাৰ কংগ্ৰেছৰ কোনো হেৰি নাছিল। আজি অবিনাশ ব্ৰহ্মই হওক আৰু আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আছে, ব্লকৰ সভাপতিসকল আছে, তেওঁলোকে যথেষ্টখিনি আগভাগ লৈ এইবাৰ আমাৰ মানস চেচনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী MCLA কেণ্ডিডেট জয়ী হ'ব নিশ্চিত। শুনা পাইছো ইয়াতে আমাৰ UPPL হয় চাগে ধনঞ্জয় বসুমতাৰী নেকি, আৰু তেখেতৰ সিমান এটা হেৰি নাই। আমি ইয়াতে বিভিন্ন জেগাত আমি মেল মিটিং কৰি আছো, আমি শুনা পাইছো তেখেতৰ সিমান এটা পৰিস্থিতি বেয়া তেখেতৰ। এইবাৰ নিশ্চিতভাৱে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব। BJP, UPPL, BPF আৰু কংগ্ৰেছ চাৰিটা চাৰিকোণীয়া প্ৰতিদ্বন্দ্বী হ'ব। BJP যিখিনি কৰি আছে আপোনালোকেতো জানেই, BJPটো আজি অসমত যিখিনি BJP কৰি আছে মানুহে জানিবলৈ বাকী নাই। হেমন্ত বিশ্ব শৰ্মাই বিভিন্ন জাগাত আপোনালোকে জানে যে উচ্ছেদ অভিযান চলাই আছে। দুখীয়া মানুহখিনিক উচ্ছেদ কৰি আছে, তেওঁলোকৰ থাকিব লাগে যে জাগা নাই। আজি ৰ'দৰ মাজত তেওঁলোকে আজি চলিবলৈ লৈ আজি ৰ'দৰ মাজত বহিব লগা হৈছে। এইখিনি আজি অসমৰ মানুহে গম পাইছে অনাগত দিনত আমাৰ 26ত অসমত কংগ্ৰেছৰ চৰকাৰ আহি আছে, গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ আহি আছে, আৰু BTCতো এবাৰ আমাৰ ভাল ৰিজাল্ট আহিব। আমি মেক্সিমাম MCLA আমি কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ম। মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। মোৰ আপোনালোকৰ 18 নং মানস চেফ্ৰাঙৰ অবজাৰ্ভাৰ হিচাপে ইয়াতে দায়িত্ব দিছে। মই আজি প্ৰথমবাৰ আপোনালোকৰ সমষ্টিত আহিছোঁ, MCLA সমষ্টিত আহিছোঁ। তো প্ৰথমতে আহি মই আপোনালোকৰ ভালেই লাগিছে, জইনিং প্ৰগ্ৰাম হ'ল আমাৰ দলত। আপোনালোকৰ যিকেইটা আজি জইন কৰিলে চবকে মই আমাৰ দলত স্বাগতম জনাইছোঁ। অনাগত দিনত আমি একেলগে আপোনালোকক লগত লৈ কংগ্ৰেছ দলৰ হৈ কাম কৰিম। যি কি নহওক, আমাৰ সমাগত MCLA ইলেকশ্যন আহি আছে, BTCত আমাৰ MCLA ইলেকশ্যন আহি আছে। এইবাৰ আপোনালোকৰ 18 নং মানস চেফ্ৰাঙত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব থাকিব। আপোনালোকে নিজৰ ত্যাগ স্বীকাৰ কৰি, কষ্ট স্বীকাৰ কৰি আমাৰ কংগ্ৰেছ দলৰ লগত থাকি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যোনেই নহওক কিয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আপোনালোকে জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। লগতে আপোনালোকৰে ইয়াৰে ল'ৰা অবিনাশ ব্ৰহ্ম, তেখেতে আমাৰ যুৱ কংগ্ৰেছৰ চিৰাং জিলাৰ সভাপতি, তেখেতেও টিকট বিচাৰিছে। তো টিকটটো আমাৰ কংগ্ৰেছ হাইকমাণ্ডে বিচাৰ কৰিব কাক দিয়ে। আমি আপোনালোকে আজিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ এজন সৈনিক, আপোনালোকে কংগ্ৰেছ দলৰ হৈ কাম কৰিব বুলি আজি আপোনালোকে ইয়াতে জইনিং হৈছে। আগন্তুক দিনত যিহেতু আমাৰ BTR ইলেকশ্যন সমাগত 2 মাহমান আছে চাগে, হয় নহয় বিনোদ? 2 মাহমান পিছত BTR ইলেকশ্যন হ'ব। আপোনালোকৰ ইয়াতে বিভিন্ন দল আছে, UPPL আছে, BPF আছে, আৰু কিবা BJPও খেলিব চাগে। তো বিভিন্ন দলে আপোনালোকৰ মাজত কেণ্ডিডেট প্ৰদান কৰিব। আপোনালোকে আমাৰ কংগ্ৰেছ দলত আজি যিহেতু ইয়াতে আপোনালোকে কংগ্ৰেছ দলত আজি স্থায়ী এজন সৈনিক কংগ্ৰেছ দলত, তো আপোনালোকে কংগ্ৰেছ দলৰ হৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ যাকে কেণ্ডিডেট নিদিয়ে কিয় কংগ্ৰেছ দলৰ পৰা, আপোনালোকে BPFকো ভোট দিছে, UPPLকো ভোট দিছে, বিভিন্ন দলক বিভিন্ন সময়ত ভোট দি আহিছে। এবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আপোনালোকে জয়ী কৰাই আপোনালোকৰ সমস্যাখিনি তেখেতৰ আগত কওক, তেখেতে সমস্যাখিনি আপোনালোকক সমাধান কৰিবলৈ চেষ্টা কৰিব। তো অধ্যক্ষত বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে বহুত সময় ধৰি ৰখি আছে। তো আমাৰ আৰু এটা মিটিঙো আছে। তো আপোনালোকে চবেই আজিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ হৈ কাম কৰিব বুলি আশা ৰাখি মই মোৰ সৰু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।